এয়া আমাৰ কি বনাই আছা সকলোৰে পচন্দৰ মাংস এয়া হাঁহৰ মাংস চাই দিয়া এইপিনে আমাৰ এয়া বনাই চাই দিয়া বঢ়িয়াকৈ বনোৱা এই পুৰণা বছৰক বিদায় দিম নতুন বছৰ আদৰি লম পুৰণা কিয় কোৱা পুৰণি বুলি কোৱা পুৰণা আৰু পুৰণাতে থৈ যোৱা গতিকে পুৰণি বছৰ আৰু কেইঘণ্টামানে আমাৰ মাজত আছে তাৰপিছত নতুন বছৰ শান্তিৰ পাছতে নতুন বছৰ আৰম্ভ হ'ব হাঁহৰ মাংসৰে নতুন বছৰ পালন উদযাপন আৰু পুৰণা বছৰ কেনেকৈ বিদায় দিব লাগিব আচলতে এতিয়া ৰাতি হোৱা নাই এইখিনি ফ্ৰাই কৰি থৈ দিব আৰু ৰাতিলৈকে মানে নথয় ফ্ৰাই কৰিয়ে থৈ দিব আপোনালোকে কেনেকৈ চেলিব্ৰেট কৰিলে আজি লাষ্ট দিনটো 2023 জনাব সেয়াই আৰু সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা আগতীয়াকৈ সকলো ভাল হওক সেয়াই আৰু সকলোকে হেপী নিউ ইয়াৰ A few moments later. এক মিনিট হেপী নিউ ইয়াৰ বাৰটা হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ 12টা বাজিল মইনা মিঠা মাত হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ 12টা বাজিল হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ মাৰে বজ্ৰপাত হেপী নিউ ইয়াৰ গাইজ হেপী নিউ ইয়াৰ 12টা বাজি গ'ল 2024 হেপী নিউ ইয়াৰ এতিয়া পুৰা কাৰেক্ট 1টা বাজিছে আৰু এতিয়া খোৱা বোৱা এইমাত্ৰ হৈ গ'ল মা কিবা ক'বা নকয় শুইছে তুমি কিবা ক'বা এতিয়া দৰ্শক ক'ব লগা নাই প্লিজ ছাৰ প্লিজ আপুনি অলপ যদি কিবা এটা কৈ দিয়ে আমাৰ দৰ্শকসকলে অনুপ্ৰেৰণা পালে হয় ছাৰ প্লিজ কিবা এটা ক'ব আপুনি নাই এতিয়া ভংগ দিলোঁ হেপী নিউ ইয়াৰ বুলি কৈ দিয়া হেপী নিউ ইয়াৰ 1 তাৰিখ আৰম্ভ হ'ল 2024 এতিয়া আমি 4 তাৰিখ দিম গুড নাইট গাইজ গুড নাইট